কিবা কাৰণ আছে নেকি? What did he say that he has to be arrested? Assam police বেলেগ কাম নাই নেকি অসমত? Assam police has no other activities, no other works here in Assam or what? There are many crimes every hour, every now and then happening here in Assam and Kokrajhar. They have enough time to go to Gujarat and arrest our truthful and genuine MLA. What did he say to be arrested? He has not said anything. All that he has said is truth. Godse, Nathuram Godse. He killed Mahatma Gandhi, the father of our nation. তেখেতসকলে গছে ডাঙৰীয়াই আমাৰ দেশৰ দেৱতা নিচিনা দেউতাক মহাত্মা গান্ধীক হত্যা কৰিছে। এই নাথুৰাম গডছেক RSS যদি ফুলের মালা দি আদৰি কৰে, তেখেতৰ বাৰ্থডে যদি সেলিব্ৰেট কৰে, ইয়াৰ বিষয়ে কৈছে যে গডছে যদি আপোনাৰ বিৰাট মহামানৱ যদি হয়, তেখেতক ঈশ্বৰ বনাই আপুনি ৱাৰ্চিপ কৰা একৈতো বিয়া খোৱা নাই। He killed our father, nation of our father, Mahatma Gandhi, and while saying something about him, and he proved to be wrong. This is wrong completely. I would like to tell Assam police that you have no other work. Apunar belek kham nai naki yat. Sauk apuni heri jauk. Srinampur syndicate jauk kiman rokomor syndicate ase. Gurur syndicate, boiler murgir syndicate, mahor syndicate. Amar dukia labor sener manubila. কাম করার পাছত আবিলিত কাম করার পয়সা দি 300 টাকা 250 টাকা পয়সা দি আধা কেজি বয়লার মাংস কিনি খাইছে। আজি দিনৰ কি খাবা তেখেতসকলে? হ্যাঁ 80 টাকা পোৱা somewhere near to 300 rupees. What did it happen? How did it happen? Syndicate car syndicate নিশ্চয় ইউ পিপল প্ৰমোট বৰ ডাঙৰ syndicate হ'ব পাৰে না অসমৰ syndicate হ'ব পাৰে, অসম পুলিচৰ syndicate হ'ব পাৰে। এই কাৰণে তো দাম বাঢ়ি গৈছে। Inflation of the price of the fish, inflation of the price of the boiler murgi. এইবিলা বহুত কাম আছে এৰেষ্ট কৰিবলৈ অসম পুলিচৰ বহুত কাম আছে। আমাৰ ডাঙৰীয়া জিগনেশ মেবানী ডাঙৰীয়াত এৰেষ্ট কৰা কোনো কাৰণে নাই। So I think this is what we put up, that Assam police is becoming a full to RSS. এটা আপোনালোকে কি কৰিব? কি বিচাৰিছে? আমি তেখেতক উইদাউট এনি কণ্ডিশ্যন আনকণ্ডিশ্যনে তেখেতক ৰিলিজ কৰিব লাগে। আমি এইটো বিচাৰি আছোঁ আনকণ্ডিশ্যনেল ৰিলিজ। বেলৰ ব্যৱস্থা কৰি আছে। আজি বহুত উকিল আহিছে আমাৰ এপিচিচিৰ পৰা। কেইজনমান আহিছে? 4-5জন মান আহিছে। গুৱাহাটীৰ পৰা আহিছে। গুৱাহাটীৰ পৰা আমাৰ লিগেল ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ঠিক আছে। আজি আমাৰ গুজৰাটৰ যে জিগনেশ মেৱানী তেখেতক এৰেষ্ট কৰি লৈ আহিছে। তেখেতক টোটালি এৰেষ্টটো ইলিগেল আনকনষ্টিটিউচনেল, সেইকাৰণে আমি বেইলৰ এপ্লাই কৰিছোঁ। আৰু আমি ইয়াত আহিছোঁ আমাৰ ৰিকুৱেষ্টৰ সহি ল'বৰ কাৰণে, আৰু আমি বেইল ফাইল কৰিম। আমাৰ লগত মহামান্য উচ্চতম গুৱাহাটীৰ APCCৰ পৰা এডভকেট আহিছে, ধুবুৰীৰ পৰা আহিছে, কোকৰাঝাৰৰ লোকেল এডভকেট আহিছে। তো আমি সবেই মিলি ফাইট দিম। আৰু তাৰ এৰেষ্টটো যোনটো আছে ইলিগেল আনকনষ্টিটিউচনেল, আৰু তাক ইলিগেল এৰেষ্ট কৰা হৈছে। আপোনালোকে যদি চাই FIR-খন 19/4 দিয়া হৈছিল এই কোকৰাঝাৰত FIR, আৰু অসম পুলিচৰ 19/4 পৰা তেখেতক 20 তাৰিখত এৰেষ্ট কৰি লৈ ইয়াত আহিছে। আজি 21 তাৰিখ। ইমান খৰতকীয়া মানে এটা প্লেনিং আছিল, সেই হিচাপত খৰতকীয়া এৰেষ্ট আৰু ইলিগেল এৰেষ্ট, সেই হিচাপত আমি আজি বেইল ফাইল কৰিম। সেকশনটো আছে টোটালি সেকশন কোকৰাঝাৰ PS কেছ নম্বৰ 183/2002, 22, সেকশন 120B, সেকশন 153A, 295A, 504, 505, 1BC, 2 read section 66 IPC. নন ভেলেবল সেকশন আছে দুটা, ইয়াত আছে গোটেইকেইটা নন ভেলেবল সেকশন। IT এক্টৰ বাদে বাকী সবকেইটা নন ভেলেবল সেকশন আছে। আমি ডেফিনেটলি ফাইট দিম, আমি আশা কৰিম। আৰু জুডিচিয়াৰীৰ ওপৰত আস্থা আছে, আমি ডেফিনেটলি ফাইট দিম। আমাৰ বহুত